নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি তোমালোকলৈ লৈ আহিছোঁ অসমীয়া ভাষাৰ ব্যাকৰণৰে এটা উপাদান বচন কাক বোলে। অসমীয়া ভাষাৰ এটা ব্যাকৰণৰ এটা ভাগ বচন। এই বচন কি প্ৰকাৰৰ, কাক বোলে আৰু কি কি সেই বিষয়ে আলোচনা কৰিম। তো আহা আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অসমীয়া ভাষাৰ বচন কাক বোলে? অসমীয়া ভাষাৰ বচন কেই প্ৰকাৰৰ আৰু কি কি? বচন শব্দটো হৈছে সংস্কৃতৰ তৎসম শব্দ। ইয়াৰ সাধাৰণ অৰ্থ কথা বা উক্তি, কিন্তু ব্যাকৰণত বা ভাষাৰ আলোচনাত ই নাম পদৰ সংখ্যা বুজায়, যাক ইংৰাজীত নাম্বাৰ বোলা হয়। সংস্কৃতত নাম পদৰ সংখ্যাৰ ধাৰণা দিয়া বচন তিনিটা: একবচন, দ্বিবচন আৰু বহুবচন। একবচনে এটাৰ, বহুবচনে দুটাৰ আৰু দ্বিবচনে দুটা আৰু বহুবচনে দুটাতকৈ অধিক সংখ্যাৰ ধাৰণা দিয়ে। অসমীয়া ভাষাত সাধাৰণতে দুই প্ৰকাৰৰ বচনৰ ব্যৱহাৰ দেখা যায়: একবচন আৰু বহুবচন। একবচন আৰু বহুবচনৰ উপৰি কেতিয়াবা বচন নিৰপেক্ষ ৰূপ এটা পোৱা যায়, যাক একবচন বা বহুবচন কোনোটো ৰূপতে চিনাক্ত কৰিব নোৱাৰি। তলত বিভিন্ন স্থান অনুসৰি ব্যৱহাৰ হোৱা বচনৰ ৰূপসমূহ দেখুওৱা হ'ল। আমাৰ অসমীয়া ভাষাত সাধাৰণতে ব্যৱহাৰ হোৱা বচন হৈছে একবচন আৰু বহুবচন। কিন্তু মূল সংস্কৃতত এই বচন তিনিটা ৰূপ পোৱা গৈছিলে: একবচন, দ্বিবচন আৰু বহুবচন। এই তিনিটা ৰূপ পোৱা গৈছিলে। এটা যেতিয়া বুজায় তাক একবচন বুলি কোৱা হয়, দুটা যেতিয়া বুজাইছিলে তাক দ্বিবচন বুলি কৈছিলে, আৰু দুটাতকৈ অধিক যেতিয়া বুজাইছিলে তাক বহুবচন বুলি কৈছিলে। আৰু এই পৰিৱৰ্তনটো, এই বচনৰ যিটো ক্ৰম পৰিৱৰ্তন ৰূপটো, এই ক্ৰম পৰিৱৰ্তনৰ ৰূপটো অসমীয়া ভাষাত প্ৰধানকৈ দুটা ৰূপ হ'ল: একবচন আৰু বহুবচন ৰূপ হ'ল। আৰু কিছুমান শব্দ আছে যিবোৰ একবচন আৰু বহুবচন কোনোটোতেই অন্তৰ্ভুক্ত কৰিব নোৱাৰি। সেইবোৰক কেতিয়াবা আমি উভয় বচন বা কেতিয়াবা বচন নিৰপেক্ষ ৰূপ বুলি কওঁ বা বচন নিৰপেক্ষ ৰূপ বুলি কোৱা হয়। যেনে মানুহ বুলি ক'লে, মানুহ শব্দটো ইয়াতে এজন মানুহক বুজাইছে নে বহুত মানুহক বুজাইছে তাৰ উল্লেখ নাই। মানুহ শব্দটো সেইকাৰণে এটা নিৰপেক্ষ ৰূপ, বচন নিৰপেক্ষ ৰূপ বুলি কোৱা হয়। তলত বিভিন্ন স্থান অনুসৰি ব্যৱহাৰ হোৱা বচনৰ ৰূপসমূহৰ বিষয়ে আলোচনা কৰোঁ। সংস্কৃতৰ দৰে অসমীয়াতো সকলো নাম পদৰে অৰ্থাৎ বিশেষ্য, সৰ্বনাম, সংখ্যাবাচক আৰু বিশেষণৰ বচন পোৱা যায়, মাত্ৰ এইবোৰৰ প্ৰয়োগ পৃথক। অসমীয়া ভাষাত বিশেষ্যৰ ৰূপবোৰ আৰু কিছুমান সৰ্বনামৰ ৰূপ একবচন, বহুবচন আৰু বচন নিৰপেক্ষ এই তিনিটা ৰূপতে পোৱা যায়। যেনে একবচনখিনি আমি তলত এনেকৈ আলোচনা কৰি গৈছোঁ। এইটো এটা একবচন, একবচন, একবচন। বহুবচনখিনি বহুবচনৰ পোনে পোনে বহুবচন, এইটো বহুবচন, এইটো বহুবচন, বহুবচন। আকৌ যিবিলাক বচন নিৰপেক্ষ ৰূপ, এইবিলাক তলত এনেকৈ আলোচনা কৰি যোৱা আছে: মানুহ, কিতাপ, যি, কোন। এইবিলাক হৈছে বচন নিৰপেক্ষ ৰূপ, বচন নিৰপেক্ষ শব্দ। এতিয়া বিশেষ্য মানে কি তোমালোকক আগতে কোৱা হৈছে। বিশেষ্য মানে কি জানা তোমালোকে? মানুহজন একবচনত মানুহ আৰু একবচন প্ৰত্যয় জনটো লগাই পিনে কি কৰিছে? মানুহজন এটা একবচনৰ ৰূপ দিছে। বহুবচনৰ এটা ৰূপ হৈছে বোৰ। এই বোৰটো হৈছে বহুবচনৰ প্ৰত্যয়, আৰু এই বোৰটো যেতিয়া লগ কৰি দিছে তাতে কি হৈছে?
মানুহবোৰ হৈছে আৰু মানুহবোৰ হোৱাৰ লগে লগে ই এটা বহুবচনৰ ৰূপ পাইছে। আৰু একেদৰে এই শব্দটোকে মানুহ শব্দটো যেতিয়া আমি অকলে ক'ম তেতিয়াহ'লে ই একবচন নে বহুবচন কোনোটোতে নপৰে, সেইকাৰণে ই এটা বচন নিৰপেক্ষ ৰূপ। কিতাপখন, কিতাপবোৰ, কিতাপ, একেদৰে আকৌ সৰ্বনাম যিটো, যিবোৰ, যি, আকৌ কোনটো, কোনবোৰ, কোন। ইয়াত একোটা একবচনৰ প্ৰত্যয় যোগ কৰি পিনে একবচনৰ ৰূপ দিয়া হৈছে। বহুবচনৰ প্ৰত্যয় যোগ কৰি পিনে বহুবচনৰ ৰূপ দিয়া হৈছে। আৰু ইয়াতে একবচন আৰু বহুবচনত কোনোটোতেই প্ৰত্যয় যোগ হোৱা নাই, কোনো প্ৰত্যয় যোগ হোৱা নাই কাৰণে ইয়াক আমি বচন নিৰপেক্ষ ৰূপত পোৱা গৈছে। একবচন নে বহুবচন ধৰিব পৰা নাই। অসমীয়া ভাষাত ব্যক্তিবাচক আৰু নিৰ্দেশবোধক সৰ্বনামৰ ৰূপবোৰ একবচন আৰু বহুবচন, আনহাতে আত্মবাচক সৰ্বনামৰ ৰূপবোৰ সদায় একবচনত পোৱা যায়। অসমীয়া ভাষাত যিবোৰ শব্দই কোনো এজন ব্যক্তিক বুজায় সেইবিলাক শব্দক কি বুলি কোৱা হয়? ব্যক্তিবাচক শব্দ বুলি কোৱা হয়। আৰু যিবিলাক শব্দই নিৰ্দেশ দিয়া বুজায়, নিৰ্দেশ দিয়া বা আদেশ দিয়া, সেই ৰূপবিলাকক নিৰ্দেশবাচক ৰূপ বুলি কোৱা হয়। আৰু সৰ্বনাম ৰূপবিলাক জানাই, নাম মাত্ৰেই সৰ্বনাম। তো এইবিলাকত একবচন আৰু বহুবচন দুয়োটাই ৰূপে পোৱা যায়। আৰু আত্মবাচক, আত্ম মানে যি নিজক বুজায়, মোক বুজায় বা নিজৰ বাহিৰে বেলেগক নুবুজায় যিবিলাক শব্দ, সেইবিলাকক আত্মবাচক শব্দ বুলি কোৱা হয়। আৰু সেই শব্দবিলাকত, সেই সৰ্বনাম ৰূপবিলাকত কি হয়? অকল একবচনহে পোৱা যায়। যেনে ব্যক্তিবাচক, ব্যক্তিবাচক এই শব্দটো চোৱা, মই, তুমি বা তই, আমি, তহঁত, তোমালোক, এইবিলাক কি হৈছে? একবচন আৰু বহুবচন দুয়োটা ৰূপতে পোৱা গৈছে। আকৌ সৰ্বনাম সি, তাই, তেওঁ, সিহঁত, তাইহঁত, তেওঁলোক, এইবিলাক কি হৈছে? একবচন আৰু বহুবচন দুয়োটা ৰূপতে পোৱা গৈছে। সেই তেওঁ আৰু সিহঁত দুটা ৰূপ, তুমি আৰু আমি দুটা ৰূপ। আৰু নিৰ্দেশবোধকতো কি হয়? একবচন আৰু বহুবচন দুয়োটা ৰূপতে পোৱা যায়। সৰ্বনাম দুয়োটা ৰূপতে পোৱা গৈছে। আত্মবাচক যিবিলাক শব্দ, আত্মবাচক শব্দ নিজ বা স্বয়ং দুয়োটাই একবচনক বুজায়। নিজ এজন মানুহক বুজাইছে, স্বয়ং এজন মানুহক বুজাইছে, সেইকাৰণে এইবিলাক হৈছে একবচন বা আত্মবাচক শব্দবোৰ হৈছে একবচন শব্দ। আত্মবাচক সৰ্বনাম নিজটো, আমি যেতিয়া আত্মবাচক শব্দ নিজটো, এই নিজ শব্দটো কি কৰোঁ? যদি দ্বিৰূক্তি, এই নিজ শব্দটো যেতিয়া দ্বিৰূক্তি কৰি বহুবচনলৈ ৰূপান্তৰ কৰা হয়, দুবাৰ যেতিয়া উচ্চাৰণ কৰিবা নিজ নিজ বুলি, তেতিয়া সেইটো এটা বহুবচন ৰূপ হ'ব। যেনে নিজ নিজ, নিজে নিজে। অনিৰ্দিষ্টবাচক কেও, কোনো, একো, সৰ্বনাম সদায় একবচন বাচক। কেও নাই, কোনো নাই, কোনো এজনে নাই, একো এটাই বস্তু নাই, এইবিলাক হৈছে একবচন। আকৌ বিশেষণ আৰু সংখ্যাবাচক শব্দবোৰ কেৱল একবচন আৰু বহুবচনত পোৱা যায়। বিশেষণ আৰু সংখ্যাবাচক শব্দবোৰ একবচন আৰু বহুবচনত পোৱা যায়, দুয়োটা ৰূপতে পোৱা যায়। সংখ্যাবাচক শব্দৰ একবচনৰ ৰূপ কেৱল এক। আমি যে সংখ্যাবাচক, মানুহ এজন আছে, মানুহ দুজন বা মানুহ পাঁচজন আছে, এইবিলাক হৈছে সংখ্যাবাচক শব্দ। এই সংখ্যাবাচক শব্দবোৰ একটোহে অকল একবচনৰ ৰূপ, বাকীবোৰ সদায় বহুবচনৰ ৰূপ হয়। এক মানে মানুহ এজন আছে, মানুহ তিনিজন আছে, মানুহ চাৰিজন আছে, মানুহ দুজনৰ পৰা আৰম্ভ কৰি 2, 3, 4 যেইজন আছে, এইবিলাক হৈছে এজনতকৈ বেছি যেতিয়া থাকে তাক বহুবচন বুলি কোৱা হয়। তো মানুহ কেইবাজনো থাকিলে এক কেতিয়াও নহয়, সেইকাৰণে সংখ্যাবাচক শব্দৰ একবচনৰ ৰূপ কেৱল এক। অসমীয়াত দ্বিবচন নাই। দুটা বস্তু একেলগে বুজোৱা বচনক দ্বিবচন বুলি কোৱা হয়। সংস্কৃত ভাষাত দুটা বস্তুক যেতিয়া একেলগে বুজায়
তাক দ্বিবচন বুলি কোৱা হয় আৰু অসমীয়া ভাষাত দ্বিবচন ৰূপ নাই কিন্তু দুটা বস্তুক একেলগে বুজাবলৈ অসমীয়া ভাষাটো কেইটামান ৰূপ আছে আমি দ্বিবচন বা দ্বিবচন ৰূপ নাই যদিও আমি দুটা বস্তুক একেলগে বুজাওঁ সেইবোৰ হৈছে জোৰ জুৰি শাল যুগল আৰু দ্ৰয় অসমীয়া ভাষাত চাৰিটা বস্তুৰ একোটা গোট বুজাবলৈ তিনিটা ৰূপ আছে যেনে গণ্ডা অৰা আৰু শালি হয়নে তামোল গণ্ডা অৰাও ব্যৱহাৰ কৰোঁ শালিও ব্যৱহাৰ কৰোঁ যেতিয়া আমি চাৰিটা বস্তু একেলগে বুজাওঁ তেতিয়া এই গণ্ডা অৰা শালি ব্যৱহাৰ কৰোঁ আৰু যেতিয়া আমি দুটা বস্তু একেলগে বুজাওঁ তেতিয়া আমি কি কৰোঁ এই জোৰ জুৰি শাল যুগল আৰু দ্ৰয় এইকেইটা ৰূপ ব্যৱহাৰ কৰোঁ দুটা বস্তু একেলগে বুজালে আৰু চাৰিটা বস্তু বুজালে চাৰিটা যদি একেলগে বুজাওঁ তেতিয়াহ'লে গণ্ডা অৰা আৰু শালি যুগল আৰু দ্ৰয়ৰ বাহিৰে দুটা আৰু চাৰিটা বস্তুৰ গোট বুজোৱা ৰূপবোৰৰ আগত এক আৰু দুইৰ পৰা আন সংখ্যাবাচক শব্দ যোগ কৰি সেইবোৰ একবচন আৰু বহুবচন ৰূপান্তৰ কৰিব পাৰি যেনে এহাল গৰু এইটো এইটো লিখাৰ লগে লগে একবচনলৈ গ'ল এহাল গৰু যদিও দুটা গৰু আছে তাত একবচন বুজাইছে এহাল গৰু দুৰা এই দু বা দুই শব্দটো বুজাইছে অৰা যদিও চাৰিটা আছে কিন্তু ই দুটা বুজায় দুৱৰা তামোল বুজাইছে গৰু যদিও দুটা আছিলে কিন্তু সংখ্যাবাচক শব্দটো দি দিয়াৰ লগে লগে এইটো এটা একবচন হৈ পৰিলে একবচনৰ অৰ্থ প্ৰকাশ কৰা উপায় বা আমি কেনেকৈ একবচন প্ৰত্যয় সংযোগ কৰি বা প্ৰত্যয় যোগ কৰি কেনেকৈ আমি একবচন কৰোঁ সেই বিষয়ে চমুকৈ আলোচনা কৰা হ'ল অসমীয়া ভাষাত একবচনৰ অৰ্থ প্ৰকাশ কৰিবলৈ নিৰ্দিষ্টবাচক সৰ্গ কিছুমান নাম পদৰ পাছত ব্যৱহাৰ কৰি একবচনৰ অৰ্থ প্ৰকাশ কৰা হয় যেনে মানুহজন গছজোপা বঠাপাত নদীখন আদি ইয়াতে মানুহ যোগ জন সমান কি হৈছে মানুহজন গছ যোগ জোপা কি হৈছে গছজোপা বঠা যোগ পাত বঠাপাত নদী যোগ নদীখন হয়নে ইয়াতে জন জোপা পাত খন কি হৈছে একোটা প্ৰত্যয় যোগ হৈ পিনে ইহঁতে ইয়াৰে একবচনৰ ৰূপ দিছে মানুহজন গছজোপা বঠাপাত নদীখন আদি এতিয়া অসমীয়াত বিশুদ্ধ বা অসমীয়া ভাষাত বহুবচনাত্মক প্ৰত্যয় তিনিটা অসমীয়া ভাষাত বহুবচন বুজোৱা ৰূপ হৈছে বা প্ৰত্যয় হৈছে তিনিটা যিকেইটা অকল বহুবচন বুজায় যেনে বুৰ বিলাস আৰু হত বুৰ বিলাস আৰু হত ইয়াৰ উপৰিও সকল সমাজ বিন্দ গণ গুচ্ছ মখা জাক আদি বহুবচন বুজোৱা একোটা প্ৰত্যয় উদাহৰণস্বৰূপে আমি যদি বুৰ শব্দটো গছৰ লগত যোগ কৰোঁ গছ শব্দটো আনিছোঁ গছৰ লগত কি কৰিছোঁ আমি বুৰ যোগ কৰিছোঁ বুৰ তেতিয়াহ'লে এইটো কি হ'ব এটা বহুবচনৰ ৰূপ আৰু একেদৰে সকল সমাজ বিন্দ গণ সকলৰ লগত যদি আমি ভকত লগ কৰি দিওঁ বা মানুহ লগ কৰি দিওঁ বা বেলেগ কিবা এটা শব্দ যদি লগ কৰি দিওঁ তেতিয়াহ'লে এইটো এটা বহুবচন বুজোৱা ৰূপ হ'ব ঠিক এনেদৰে আমি একবচন আৰু বহুবচনৰ ৰূপসমূহ দেখুৱাব পাৰোঁ তো আমি
আৰু এটা ভিডিঅ'ত একবচন আৰু বহুবচনৰ বিস্তৃতভাৱে আলোচনা কৰিম। আজি এইটো ভিডিঅ'ত ইমানতে সামৰিছোঁ।